Hello everyone, welcome to my YouTube channel. নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি এটা স্পেচিয়েল দিন হয় আমাৰ কাৰণে। ভিডিঅ' চাই থাকিলে গম পাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, এইজন হৈছে মোৰ পেহা আৰু এইজনী পোৱালি। এইটো হৈছে মোৰ পাপা, খুৰী, আইতা। মানে আজি এটা বিশেষ দিন, সেইকাৰণে মানুহবোৰ এনেদৰে আছে আৰু ভিডিঅ'টো চাই থাকিলে গম পাব কিনো বিশেষ দিন আপোনালোকে। আজি এজন বিশেষ মানুহৰ জন্মদিন আমাৰ ঘৰৰে, আৰু সেইকাৰণে অলপ চলপ ডেক'ৰেট কৰি থৈছোঁ। এয়া ধুনীয়া লাগিব ন, সেইকাৰণে অলপ ডেক'ৰেট কৰি দিছোঁ। আৰু হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী Happy birthday dear Papa, happy birthday to you. Happy birthday to you, happy birthday to you, happy birthday, happy birthday. হয়, আজি মোৰ পাপাৰ বাৰ্থডে আছিলে আৰু সেইকাৰণে আমি অলপ চলপ চেলিব্ৰেট কৰিছোঁ। আৰু যিহেতু এটা স্পেচিয়েল দিন, সেইকাৰণে অলপ স্পেচিয়েলকৈ ৰাখিলোঁ দিনটো। সদায় মানুহে স্পেচিয়েল দিনবোৰ এনেকৈ ধৰি ৰাখিব লাগে। অকল কেক কাটিয়ে যে আপুনি ধৰি ৰাখিব লাগিব সেইটো কথা নহয়, আপোনাৰ ভাল লগা কামবোৰ কৰিব লাগে। কাৰণ যদি আপোনাৰ স্পেচিয়েল দিনটো এজ ইউজুৱেল যেনেকুৱা আপুনি আগতে কৰি থাকে কামবোৰ, সেইদিনাও যদি তেনেকৈ কৰে তেন্তে কেনেকৈ সেইটো স্পেচিয়েল দিন হ'ব মই ভাবোঁ। মানে সেইকাৰণে মই সৰু সুৰা কিছুমান বস্তু ৰাখি থ'ব বিচাৰোঁ মেমৰিজ হিচাপে। দিনটো আমি তেনেদৰে স্পেণ্ড কৰিলোঁ, বহুত ভাল লাগিলে। এয়া হৈছে আমাৰ ফেমিলি, মানে চব আছে আৰু পেহী, পেহা, খুৰা, খুৰী, পাপা, মা চব আছে। আৰু পোৱালিকেইটা দেখিছেই আপোনালোকে। এইটো বাৰ্থডে বয়, এইজনী মানে ৱাইফ আৰু এয়া মানে চব ধুনীয়াকৈ কলচিচি ওলাইছে আৰু ধুনীয়া হওঁ বুলি। এতিয়া নোলালোঁ মই। এতিয়া আমাৰ ফটো ছেশ্যন চলি আছে। যিহেতু কিবা এটা হৈছে আৰু ফটো নেমাৰিম সেইটোতো হ'ব নোৱাৰে, কাৰণ আজিকালি ফটো মৰাটো ট্ৰেণ্ডিঙত চলি আছে। যিয়ে নহওক যেনেকুৱাই নহওক ফটো মাৰিবই লাগিব মুঠতে। সেইকাৰণে আমিও প'জ দি মাৰি আছোঁ ফটো, আৰু এনেদৰে আমি মেমৰিজবোৰ সাঁচি ৰাখিছোঁ। সৰু সুৰাকৈ চেলিব্ৰেশ্যন হৈ আছে। আৰু এয়া মা আৰু খুৰীয়ে বনাইছে পুৰি চব্জি। আমি ঘৰৰ মানুহকেইটাই যিহেতু, সেইকাৰণে আমি তেনেদৰে খালোঁ আৰু চবেই মিলি জুলি। আৰু আমি এনেদৰে চেলিব্ৰেট কৰোঁ স্পেচিয়েল দিনবোৰ। আপোনালোকেনো কেনেকৈ চেলিব্ৰেট কৰে কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু যদি ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল।